এইটোৱে হয় যেন পাওঁ এইমাখান আৰু কি দি থৈছি কেনেকৈ বা খুলি আগতে দেখোন নাছিলে এইগিলাখান পঢ়াই দি যাওঁ এ মাই হাও শুনি ও পিতে হ তই কদিনকে মছাই ঐ এগলা কই তো কত কেনেকৈ পাৰ হয় গেটটা খুলি মাই মালি এ নামে তই নাম তই মুভি এতো কুতলাক দে তুই ইখান খুলবা জানা নাই আ কৃষ্ণ পেট ফুটি নমৰলো যে হ'ব একো হনে আমার আজ পিতে আছি বস্তু আনছি দুনিয়ার বস্তু আনছি এই পিতে ভাই মাখন না ক্রিমে এই মাখনো নহয় ক্ৰীমো নহয় আই এই চাদা খাবাৰ কাৰণে চুল লৈ আহিছোঁ ও আপি তোর খানে আইসক্রিম আনছা তুই এই আইচক্ৰীম নহয় আই তোৰ ঘৰত আহিছোঁ যেতিয়া মাংস দি ভাত খাব লাগিব নহয় কিয় দাঁতত নকওঁ? বাজে এই খৰিকীয়া কি এ মানুহ তুই এই ধুপৰ হালাগেতলাও লৈ ইছা গাঁৱৰ পৰা এতে কি নাপলি হৈ নাকি আনলো দে আৰ কি আনিলো দে আর কি আনছা বা কালা কান আনছা বা বস্তু থৌগা থৌগা কালা কান কেটা দেখোনে মস্ত ডাঙৰ ডাঙৰ রে সেই কালাকাৰ নহয় আই এই মেৰি গ'ল্ড বিস্কুট এই চুপটাকে তই আৰু আনছা তই কি এই আধা পেকেট বিস্কুট লৈ ইছা মানুহৰ ঘৰত আইছা এই আহোঁতে ভোক লাগিল আধা খাইহে দিলোঁ দে আধা খাই ঘৰৰে মানুহ এই দুখেনো খাই লৈ ভাল লাগছিল খালি পেকেটটো আনলি হলা হয় আজি ঠিকছে এগলাক মাখনে দৈয়ে ক্ৰীমে একেবাৰে ঠিকছে খাবা লাগব মাই কি ক'ব লাগছে তোৰ কিবা মাথাত দুখ হ'ল নেকি হে একো মাথাত দুখ হোৱা নাই এটা মস্ত দন্ধুৰি কি দি থাকে তাইৰ উৎপাতত মই থাকবা নোৱাৰো এটা বস্তু খাবা নোৱাৰি তাইৰ উৎপাতত তাই যিহে শুনাব মোক ময়ো সেইকাৰণে তাইক শুনাইছো হয় নেকি শুনাব লাগে শুনাবা দে এইখিনি ধৰ বস্তুখিনি উলিয়াই দি মই বজাৰৰ পৰা আহোঁ বজাৰত যাবি